কুঁৱৰী তুমি সপোনৰ, প্ৰেমিকা মোৰ জীৱনৰ। এখন কাহিনীতে দুয়ো খাম, চৰকাৰী বাছৰ টিকট কৰি উৰাজাহাজত ফুৰিব যাম। তেৰি দিল মে মেৰি জান, মেৰি দিল মে তেৰি জান। তুমি হ'বা মোৰ দীপিকা, মই হ'ম তোমাৰ শ্বাহৰুখ খান। ল'ৰা বিহাৰৰ, জিলা ভোবলপুৰ, প্ৰেমত পৰিলে গুজৰাটৰ পৰা অসমৰ বাট কিমান দূৰ। প্ৰেমত পৰিলে সকলোবোৰ মৰম মৰম লাগে, তোৰে মনে গ'লে মোৰে মনে গ'লে কিনো কৰিব এইখন সমাজে। ভুলটো কিন্তু তাতেই হ'ল, বেচেৰা আহি ফচি গ'ল। দুটা সন্তানৰ মাকক বিয়া কৰাব আহি ৰাজহুৱা পিটনত বেচেৰাৰ গালমুখবোৰ উখহি গ'ল। এতিয়া আপুনি চাগে ভাবিছে বাতৰিনো কেতিয়া দিব, নে বাতৰি নামত ইহঁত মখাই পদ্যকেই মাতিব। পিছে নহয়, আধা বাতৰি ইতিমধ্যে আপোনালোকে বুজিছে, এতিয়া আধা বাতৰি আপোনালোকক কৈছোঁ, চাওক। এই ঘটনা চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত লাওগাঁও ভেটিপাৰাত প্ৰদীপ চাহা নামৰ ব্যক্তিজনে নিজৰ দুটা সন্তানৰ মাতৃ অৰ্থাৎ অনিতা চাহাৰ লগত সুদীৰ্ঘ 8 বছৰ গুজৰাটত কাম কৰি আছিল। কিন্তু তাতেই এণ্ট্ৰি মাৰিলে আমাৰ হিট চিনেমাৰ ফ্লপ হিৰো, মানে গণপতি কুমাৰ। এই গণপতি কুমাৰ ঘৰ বিহাৰৰ ভোবলপুৰ জিলাৰ বচন বিহাৰ গাঁৱত। প্ৰথমে গণপতি গুজৰাটলৈ যোৱাৰ উদ্দেশ্য আছিল কাম কৰাই, কিন্তু সুন্দৰী আমাৰ অনিতা ভৌজি কৈ থাকোঁতে চুৰ কৰি নিলে গণপতিৰ কলিজা। ইয়াৰ পিছত কাহিনী ছুটি। গণপতি আৰু অনিতাৰ চৰি চুপকে 5 বছৰীয়া প্ৰেম হ'ল, কিন্তু যোৱাকালি ঘপককৈ গণ্ডগোলটো লাগি গ'ল। ভায়েকৰ বিয়া বুলি অনিতা স্বামীৰ সৈতে উপস্থিত হ'ল বিজনীৰ ঘৰত। ইফালে গণপতিৰ প্ৰেয়সীবিহীন জীৱন আধৰুৱা লগা হ'ল। নৱহেমন ভাতৰ পাতত, নৱহেমন কোম্পানীৰ কামত। শেষত যো হোগা দেখা যায়গা, তেৰি বিনা জি নাহি পাওঁগা বুলি হাতে পাছে 12 কৰি উপস্থিত হ'ল অনিতাৰ ঘৰত। আৰু তাৰ পাছত এয়া ঘটনা। সেয়েহে কওঁ, সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে ফৰিংটোলৈও কচুঠাৰি, কিন্তু প্ৰেম কৰোঁতে সাৱধানে সকলো কিন্তু চাই চিতি। বিজনীৰ পৰা লিটন বাচাকৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।